এই মিয়া বিতর্কই খুব তোলপাল লগাইছে কংগ্রেছ মিয়াৰ পক্ষত কংগ্ৰেছ সকলোৰে পক্ষত মিয়া কিয় কংগ্ৰেছ মিয়াৰ পক্ষত কংগ্ৰেছ অসমীয়াৰ পক্ষত কংগ্ৰেছ বঙালীৰ পক্ষত কংগ্ৰেছ গাৰোৰ পক্ষত ৰাৱৰ পক্ষত কংগ্ৰেছ হ'ল ছেকুলাৰ পাৰ্টি আৰু ছেকুলাৰ পাৰ্টি সকলোৰে পক্ষত থাকিব আইনগতভাৱে ন্যায়গতভাৱে যোনে থাকিব সকলোৰে লগত কংগ্ৰেছ থাকিব তথাপিও কংগ্ৰেছ মিয়াৰ পক্ষত দাদা এনেকুৱা কথা কিয় কৈছে আপোনালোকে কংগ্ৰেছ মিয়াৰ পক্ষ কংগ্ৰেছ সকলোৰে পক্ষত ইণ্ডিভিজুৱেলি এটা জনগোষ্ঠীক যদি টাৰ্গেট কৰি লয় আপোনালোকে তেনেহ'লে এইটো ঠিক নহ'ব বা বিজেপিয়ে এইটো টাৰ্গেট কৰি ল'ব একচুৱেলি চাওক বিজেপিৰ হৈছে মানে মেইন কথা হ'ল তেওঁলোকৰ হ'ল ইছ্যু ক্ৰিয়েট কৰি হিন্দু মুছলমান হা বেলেগ কোনো তেওঁলোকৰ ইছ্যু নাই একচুৱেলি মূল যিটো উদ্দেশ্য ডেভেলপমেণ্ট কৰিব লাগে সেই ডেভেলপমেণ্টৰ পৰা আঁতৰি গৈ তেওঁলোকে হিন্দু মুছলমান মিয়া গাৰো ৰাভা বঙালী অসমীয়া ৰাজবংশী এইবিলাক মানে কৃষি ক্ৰিয়েট কৰিব বিচাৰে একচুৱেলি এইটো নহয় গভৰ্ণমেণ্টৰ একচুৱেলি লক্ষ্য ৰাখিব লাগিছিল বা বিজেপি দলৰ নেতৃত্বত যিহেতু অসমত বিজেপি চৰকাৰ বা কেন্দ্ৰত বিজেপি চৰকাৰ তেওঁলোকৰ লক্ষ্য ৰাখিব লাগিছিল ডেভেলপমেণ্ট উন্নয়নৰ ক্ষেত্ৰত কিন্তু চকু দিব লাগিছিল আজি বৰ্তমান যিটো ভাৰতবৰ্ষ বা অসমৰ যিটো মূল সমস্যা সেই সমস্যাৰ সমাধান কৰিব লাগে সেইপিনে চিন্তা কৰিব লাগে আজি প্ৰত্যেকৰ ঘৰে ঘৰে BA পাছ MA পাছ কৰি ল'ৰা ছোৱালী বহি আছে যি নিবনুৱা সমস্যা পাৰিলে চাকৰি দিয়ক না যিবিলাক আমাৰ যুৱক যুৱতী শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে চাকৰি দিব লাগে কি মিয়া বঙালী অসমীয়া গাৰো মইতো ভাবোঁ এইবিলাক বেছলেছ ইছ্যু তেওঁলোকৰ কামেই হ'ল নাই এইটো মিছা কথা আজি যোনটো আমি ভাৰত জোড়ো যাত্ৰা ওলালোঁ হা এই যাত্ৰাটোকে অকল কি এটা জনগোষ্ঠীৰ মানুহ নেকি আপোনালোকে নিজে কওকচোন আপোনালোকেতো সাংবাদিক হা আপোনালোকেতো মানে গোটেইখিনি চাই আছে হা ফাৰ্ষ্ট টু লাষ্ট তাত কোন জাতি জনগোষ্ঠীৰ মানুহ সেই যাত্ৰাত পাৰ্টিচিপেট কৰা নাই বুলি ক'ব পাৰিব কওকচোন কেতিয়াও ক'ব নোৱাৰে মই বিশেষ কৰি মোৰ সমষ্টি হয়বুলি দক্ষিণ বিধানসভা সমষ্টি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বসবাস আছে ইয়াতে আৰু আজি যোনটো ভাৰত জোড়ো যাত্ৰা অসম আমি ওলাইছোঁ গাৰৰ দোকানৰ পৰা হয়পুৰী গান্ধী ময়দানলৈকে আৰু সেই যাত্ৰাত হয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে কিন্তু স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমাক পূৰ্ণ সহযোগিতা কৰিছে আজি আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে আমাৰ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে ৰাভা সম্প্ৰদায়ৰ মানুহ ওলাই আহিছে প্ৰত্যেকটো জাতি জনগোষ্ঠী কোনটো জনগোষ্ঠী অহা নাই বেলেগ কথা কিন্তু কংগ্ৰেছে মিয়াৰ পক্ষত থাকিবই তাৰ কংগ্ৰেছে সকলোৰে পক্ষত থাকিব নট অনলি ফৰ মিয়া কংগ্ৰেছ ছেকুলাৰ কংগ্ৰেছ প্ৰত্যেকৰ পক্ষতে থাকিব অকল এটা জাতি জনগোষ্ঠী টাৰ্গেট কৰি হ'লে নহ'ব মিয়া কোন মিয়া ডেট মিনছ আপোনালোকে এই আল্টিমেটলি হিন্দু মুছলমান হা আমিতো ক'ব নোৱাৰোঁ যে মুছলমানক বাদ দি দিম আমিতো ক'ব নোৱাৰোঁ বাঙালীক বাদ দি দিম আমিতো ক'ব নোৱাৰোঁ অসমীয়াক বাদ দিম আমাৰ সকলোৰে প্ৰয়োজন আছে আৰু আমি সকলোকে সমৰ্থন জনাই নট অনলি ফৰ মিয়া থেংক ইউ